হেল্ল' গুড ইভিনিং ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই কথা পাতিম যি আপোনাৰ গাড়ীবোৰত যে কেতিয়াবা ষ্টাৰ্টৰ প্ৰব্লেম হয় বা নিগনিয়ে খাই দিলে বুলি শুনো, ফিল্টাৰ খাই দিলে বুলি শুনো। তো তেনেকুৱাবোৰ প্ৰায় হৈ থাকে। যদি আপুনি কিবা ছাৰ্ভিচ চেণ্টাৰত লৈ যায় তো কেতিয়াবা গাড়ীবোৰৰ পৰা নিগনি ওলাব বা তেনেকুৱা ধৰণৰ কিবা ইনচিডেণ্ট পোৱা যায়। তো মই নিজে সন্মুখীন হৈছিলোঁ, নিগনি গাড়ীৰ ভিতৰতে পোৱালি দিছিলে বা কিছুমান ৱাই কাটি দিছিলে বা কিবা কিবি আৰু ঢেৰ আগাং বগৰাং। সেইবোৰ কেনেকৈ থ'লে বা কেনেকৈ কি কৰিলে আমি ভালকৈ থ'ব পাৰোঁ নিজৰ গাড়ীখন। তো অকণমান তাৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো চাব বুলি আশা থাকিলে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে প্ৰথমে কি কৰিব, প্ৰথমে আপোনালোকে কফু গুটি আনিব বজাৰৰ পৰা, দুপেকেটমান আনিলে হৈ যাব। আৰু পাৰিলে ডিজেল লৈ ল'ব, অকণমান ডিজেল লৈ ল'ব। আৰু কফু গুটি আৰু ডিজেল, কফু গুটিটো লৈ পিনে আপোনালোকে গোটেই আপোনালোকে ইঞ্জিনৰ যিখিনি আগফালৰ বনেটটো খুলি পিনে যিবোৰ খালী জেগা থাকে তাত আপোনালোকে এটা ভৰাই দিব। তাত য'ত বেছি সোমোৱা চান্স থাকে, প্লাগৰ হেয়াৰ জেগাডোখৰত থৈ দিব, ধৰক দুটা তিনিটামান। তাৰপিছত আপোনালোকে এনেকুৱাবোৰ জেগাত থৈ দিব। আৰু কি কৰিব, ডিজেলটো লৈ পিনে যিবোৰ আমাৰ ফুট মেটখন থাকে, তো ফুট মেটৰ তাৰ তলত ডিজেল লৈ পিনে আপোনালোকে পূৰা তাত অকণমান দি পিনে পূৰা মচি দিব। তাত যিখিনি গোন্ধটো পাই পিনে নিগনি নাহে, সপ্তাহভৰটো নাহে। মাহটো দুবাৰমান যদি আপোনালোকে কৰে নহয়, বহুতখিনি ৰেহাই পাব। যাৰ যদি এইটো প্ৰব্লেম হৈছে আপোনালোকে এইটো কৰিব পাৰে। আৰু কফু গুটিখিনি আপোনালোকে মাহ ভৰটো চলি যাব, মাহ ভৰটো আৰামছে ধুনীয়াকৈ বিন্দাছ যাবগৈ। তো সেইটো টেনশ্যন নাই। তো আপোনালোকে যদি এনেকৈ কৰে বহুতখিনি ৰেহাই পাব, মই তাকে ক'ম। আৰু মই যিহেতু অলপ পাইছিলোঁ, যিহেতু মোৰ কাটিছিলে, সেইকাৰণে মই সেইটো অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু আপোনালোকক। তো চাবচোন আপোনালোকে ট্ৰাই কৰি, যদি কিজানি মোৰ হিচাপত প্ৰফিট হ'ব লাগে আৰু এনেকুৱা যদি কৰে। মোৰ কাটিছিলে জানে, মোৰ ক'ত কাটিছিলে চাব নেকি? এইডোখৰত কাটিছিলে, দেখিছে? এইডোখৰত কাটিছিলে, এইবোৰ অলপ খাইছিলে। তাৰপিছতে যিটো আপোনাৰ ইয়াত আপোনাৰ এইটো লাগ হয় এইটো ভেটেৰিনাৰী কাৰণে অহা নাই। তো সেইটো অকণমান খাইছিলে। তো সেইকাৰণে মই কি কৰিলোঁ, এইটো জালি লগাই দিলোঁ। তাৰপিছত গোটেই ভিতৰত এইবোৰ চব কফু গুটি দি দিলোঁ। যদি কফু গুটি নিদিয়ে তেতিয়া দিগদাৰ আছে। তো তেনেকুৱা কৰিব আপোনালোকে। আৰু মই কি কৰিলোঁ, ইয়াত যিবোৰ ফুটা আছিলে এইবোৰ চোটাবোৰ চব ব্লক কৰি দিলোঁ। আৰু ব্লক কৰি দিব, নহ'লে নিগনি সোমাই তাত। তো এইখিনি গোটেইখিনি আপোনালোকে কৰি দিব। তো সিমানে আৰু। তো এইখিনি জালিখন আপোনালোকে লগাই দিবই পাৰিলে। বেছি নহয়, 20 টকামান ল'ব, জালিখন লগাই দিব। মোৰ ভিডিঅ'তটো কমেডি চমেডি নাই, মই কমেডি কৰিবও নাজানো, প্ৰথম কথা। তো এনেকুৱাবোৰ ভিডিঅ'ত কমেডি কৰিবও নোৱাৰি। তো মানুহবোৰেতো ভাল পাব, বেয়া পাব, সেইটোতো মই নাজানো বাৰু। কিন্তু অকণমানটো ইনফৰ্মেটিভ হয় বাৰু, এইটোতো মিছা কথা নহয়। কাৰণ যদি তুমি গাড়ীখন যদি ভালকৈ থ'ব বিচাৰা, তুমি বহুত দিন যদি তুমি পেলাই থৈ দিয়া বোলে, এসপ্তাহ, দুসপ্তাহ, তেতিয়া কিবা এটা নহয় কিবা এটা সোমোৱা চান্স থাকে। সেইকাৰণে পৰাপক্ষত 2-3 দিন মূৰে ষ্টাৰ্ট কৰি থাকিব লাগে। প্ৰায় অকণমান আগা পিছা কৰি থাকিব লাগে। যদি নকৰে আপোনাৰ অকণমান চান্সটো থাকে যে কিবা এটা সোমাইছে নেকি, কিবা এটা। আৰু বেটেৰী হ'লেও ডাউন হৈ যোৱা চান্স থাকে। তো আপোনালোকে সেইটো অকণমান ধ্যান দিব। আৰু যদি বোলে বহুত দিন পৰি আছে, তেতিয়া আপোনালোকে মাজে মাজে ষ্টাৰ্ট দি থাকিব, বেটেৰীটোৰ কাৰণে হওক বা গাড়ীখনত নিগনি চিগনি সোমাই থ'লেও। আৰু মোৰ দেন 1 মিনিট বা 2 মিনিটমান ষ্টাৰ্ট দি থৈ দিব, তেতিয়া ভাল হয়। আৰু যদি 2 মিনিট 3 মিনিট ষ্টাৰ্ট দি থৈ দিয়ে, ইঞ্জিনটো গৰম হৈ যায়, পাম্প হৈ থাকে ন ইঞ্জিনটো। তো সেইটো কাৰণে কৰি থ'ব। আৰু বিশেষকৈ কি হয়, বেছি দিন থৈ দিলে পাম্প যিটো আপোনাৰ টায়াৰৰ পাম্পটো কমি যায়। তো সেইকাৰণে পৰাপক্ষত অকণমান চলাই থাকিব লাগে। যদি নচলাই তেতিয়া কি হয়, পাম্পটোৰ পৰাও খেলি মেলি হয়, যিটো আপোনাৰ বেটেৰী সেইটো অকণমান ডাউন হোৱা চান্স থাকে। তো সেইখিনি গোটেইখিনি কৰি থাকিব লাগে। এয়াই আৰু পাৰিলে আপোনালোককতো ক'লোৱেই মই, যিহেতু এইখিনি কফু গুটি চফুটি দি থাকিব লাগে। যদি নিদিয়ে আপোনালোকৰ এইটো খেলি মেলি হোৱা চান্স থাকে, কাটি তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ ভাল পাব। যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নতুন চেনেল যিহেতু ইমান ভালছে ভিডিঅ' চিডিঅ' বনাবলৈ নাজানো, তথাপি ট্ৰাই কৰিছোঁ। এইটো মোৰ লগত ইনচিডেণ্ট হৈছিলে, তো মই সেইকাৰণে এইটো বিষয় লৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। আৰু যিহেতু ইয়াত প্ৰায় মানুহবোৰ ঘৰত গাড়ী থাকে, গাড়ীত প্ৰব্লেম আহিবই, নিগনি বা কিবা কিবি, এইটো মোৰ দেন 70% আহিবই 100ৰ ভিতৰত। তো আমি পৰাপক্ষত কি সাৱধানতা ল'ব লাগে সেইটো বিষয়ে অকণমান ক'লোঁ। আৰু আপোনালোকক ভাল হৈছে বেয়া হৈছে এইটোতো মই নাজানো। যদি অকণমান হ'লেও বোলে এইটো অকণমান ইনফৰ্মেটিভ টাইপৰ যদি হয়, তো আপোনালোকে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ।